আমি যদি জুবিনক ন্যায় দিব নোৱাৰো আমাক আপোনালোকে কিয় ভোট দিব ন্যায় নহলে ভোট নিদিও ইলেকশন আৰু ন্যায় বেলেগ বস্তু ইলেকশনটো আমিহে খেলিম অসম চৰকাৰে অলৰেডি সিদ্ধান্ত লৈছে যে গোচৰটো ফাষ্ট ট্ৰেক কোৰ্টত তাৰমানে প্ৰতিদিনে শুনানি হ'ব গতিকে ন্যায় আমি সোনকালে পাই যাম ফাষ্ট ট্ৰেক কোৰ্ট মই কৰি দিম আপত্তি নাই কিন্তু জামিন হলে মোক দুখ নিদিম আমি ইমান ন্যায়ৰ কাৰণে কিমান কষ্ট কৰিছো আজি মানুহে কয় জুবিনক ন্যায় দিয়ক ন্যায়টো আমিয়ে দি আছো আমিতো তুৰন্ত ন্যায় দি দিলো কিন্তু আমিতো ন্যায় দিয়াৰ মালিক নহয় ন্যায় দিয়াৰ মালিক হ'ল জাজ জুবিনক ন্যায় দিয়াৰ দায়িত্ব ৰাজ্য চৰকাৰৰ আৰু ৰাজ্য চৰকাৰে সেই দায়িত্ব নিষ্ঠাৰে সৈতে পালন কৰিব যিসকলে ন্যায় বিচাৰে তেওঁলোকে আদালতত গৈ উকিল লগাব লাগে আৰু আদালতত ভাল আৰ্গুমেণ্ট কৰাব লাগে কোনোবা এজনে ভাবিব পাৰে যে মোতকৈ আৰু ডাঙৰ অনুৰাগী কোনো নাই কিন্তু মই জুবিনৰ প্ৰচণ্ড অনুৰাগী গতিকে মই ন্যায় দিয়াৰ ক্ষেত্ৰত মই কোনো ক্ষেত্ৰতে কম্প্ৰমাইজ নকৰোঁ কিন্তু আমিতো ন্যায় দিয়াৰ মালিক নহয় ন্যায় কোনে দিছে বিজেপি চৰকাৰখনে দিছে সম্পূৰ্ণ ন্যায় আমি প্ৰদান কৰোঁ ন্যায় কোৰ্টে দিয়ে আৰু কোৰ্টেতো ইলেকশ্যন নেখেলে অসমৰ ৰাইজে জাষ্টিছটো সোনকালে বিচাৰিছে সেইকাৰণে বিজেপিৰ কেম্পেইন হ'ব যাতে ফাষ্ট ট্ৰেক কোৰ্ট গঠন কৰা হয় ফাষ্ট ট্ৰেক কোৰ্ট মই কৰি দিম আপত্তি নাই কিন্তু জামিন হলে মোক দুখ নিদিম কাঞ্চনজংঘাটোক গৈ পেলাই জুবিন গাৰ্গ মই কাঞ্চনজংঘা